Hey guys, welcome back to my YouTube channel. আপোনালোক সকলোকে পংখী মাইনা YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আমাৰ আজি দিহানামৰ অনুষ্ঠান আছে লখিমপুৰত আৰু আমি ওলাই কৈ এতিয়া ৰেডি হৈ গ'লো আৰু গাড়ী অহা নাই। এতিয়া বাজিছে 4টা আৰু এতিয়া আমাৰ নামতি ঘৰত গোটেইখিনি মানুহ আহি পেলাই ৰখি আছোঁ আৰু চাই থাকক আজি ভিডিঅ'টো আপোনালোকে কেনেকুৱা পায়। কিবা ক'বানে? বাই এতিয়া আমাৰ গাড়ীখন মানে সোমোৱা অনা নাছিলে ভিতৰলৈ, এতিয়া আমি গাড়ীত উঠিবলৈ গৈছোঁ। গাড়ী গাড়ী বাদ চাওকচোন সিহঁতে কি ফূৰ্তি কৰি গৈছে। ভাল লাগে এনেকৈ গ'লে, বহুত দূৰত গৈছোঁ। আমাৰ আইমানি বা টোপনি মাৰিলেই। ট্ৰেফিক জাম, আমি এতিয়া ৰখি আছোঁ ট্ৰেফিক জাম। এইখন হৈছে কলীয়াভোমোৰা দলং। আমি কলীয়াভোমোৰা পাইছোঁহি আৰু ইমান দীঘল দলংখন ক'ব লাগিব আৰু।
চিনেৰীটো বহুত ভাল লাগিছিল, সেইবাবে মই ভিডিঅ' অলপ কৰিলোঁ। চাবচোন ইমান ধুনীয়া। আৰু এতিয়া আমি পাইছোঁহি জীয়া ভৰালী দলং এইখন। এয়া হৈছে তেজপুৰৰ চাহ বাগান। কিমান ধুনীয়া লাগিছে চাহ বাগানকেইখন দেখি। বৰ্তমান আমি লখিমপুৰ পালোহি আৰু এয়া মানুহ এজন ৰখি আছিল, আমাক লৈ যাবলৈ আহিছে। আৰু এয়া আমি এতিয়া ৰুম পালোহি, আমাক ৰুম এটা দিয়া হৈছে। গা ধুই আমি নাম গাবলৈ যাম। ইমান দূৰ আহিছোঁ ন, চবৰে ভাগৰ লাগি আছে, অলপ বহি কৰি লৈ পেলাই তাৰপিছত আমি নামৰ স্থলীলৈ যাম। হেই গাইজ, এতিয়া আমি লখিমপুৰ আহি অলপ ফ্ৰেছ হৈ এতিয়া নামলৈ ওলাইছোঁ। নামঘৰত আপোনালোকৰ ভিডিঅ'টো দেখামগৈ। আমি নামঘৰ ভিডিঅ' দিব নোৱাৰিম, আৰু যদি আপোনালোকে চাওঁ বুলি ভাবে তেতিয়াহ'লে ভাগ্যশ্ৰী দিহানাম বুলি মাৰিব ইউটিউবত, তেতিয়া ওলাই যাব। আৰু আহকচোন, আমাৰ বাকীসকল ওলাই আছে, দেখাই দিম অলপ। এয়া আমি ষ্টাইল কৰি ল'লোঁ অলপ। জানেই আৰু মাইকী মানুহ ওলাওঁতে কিমান টাইম লাগে। অলপ ভালকৈ নিজকে সজাই পৰাই ভাল পাওঁ, যিহেতু অলপ দেৰি লাগিবই। আমাৰ নামতি ওলাই আছে, আমাৰ আইমণি বাইদেউ হৈ গ'ল ওলাই। বৰ্তমান আমি নামঘৰ উপস্থিত হ'লোহি। ইয়াত ভাগৱত পাঠ চলি আছে 4 দিন ধৰি। আজি অন্তিমটো দিন, সেইবাবে আমাক নিমন্ত্ৰণ কৰিছে নাম গাবৰ কাৰণে। আৰু আমি এতিয়া তাত আহিছোঁ নাম গাবলৈ। ভাগৱত চলিয়ে আছে বৰ্তমান এতিয়াও। আমি আগৰ কীৰ্তনৰ বাবে এইটো আমাৰ ঈশানে সেৱা কৰি লৈছে। তাৰপিছত বোলে হাতীটো লাৰিব সি, সেইবাবে সেৱা কৰি লৈছে। কিমান বুজি পাইছে দেখিছেনে? এই থানখনৰ নাম হৈছে শ্ৰী শ্ৰী ফুলনি থান। আমি নাম গাবলৈ আহিছোঁ। আমি অলপ চাহ খাই লওঁ, আৰু চাহ খাই আমি নামত বহিমগৈ। আমি চাহ খাবলৈ বহি আছোঁ এতিয়া। নামঘৰ ভিতৰতো চাওকচোন, ইমান ধুনীয়া আৰু ইমান ৰাইজ ভাগৱত শুনি আছে। সঁচাই বহুত ভাল লাগিছে নামঘৰ ভিতৰতো। এয়া চাওকচোন, ইয়াত অকণমান বৰগীতৰ অনুষ্ঠান চলি আছে এতিয়া, মানে ভাগৱতৰ মাজে মাজে বৰগীত, দিহানাম, আকৌ ভাগৱত এনেকৈ কৈ কাৰ্যসূচী চলাই নি আছে। অৰ্থাৎ আমাৰ ঋতুসমূহৰ প্ৰভাৱত আমি কেতিয়াবা যাত্ৰা পথৰ পৰা বিচলিত হৈ যাওঁ। শ্ৰীমদ ভাগৱত শাস্ত্ৰই শিকাই গ'লে যে আগত যিটো আত্মজ্ঞানক এই অকণমান আপোনালোকক ভাগৱত শুনাওঁ বুলি ভাবিলোঁ। শুনকচোন, কিমান সুন্দৰভাৱে ভাগৱত পঢ়িছে আৰু অৰ্থবোৰ বুজাই দি আছে। ভাগৱত শুনি থাকিলে মানে ঘৰলৈ মনতে নপৰে। দ্বাৰাই জৰিয়তেই আমি সমস্ত জীৱকে সমমৰ্যাদায় সামাজিক সমতাৰ কথা কৃষ্ণ সংস্কৃতিয়ে কয়, আৰু সেই কথা ভাগৱতে আমালৈ আগবঢ়াই দিছে। শেষত ভগৱন্ত কৃষ্ণৰ তিনিটা চৰিত্ৰ ইয়াত দেখুৱাইছে।
যে দুষ্ট দমন সংকট পালনার্থে ভগবন্ত প্রভুর অবতার, গতিকে রূপমতীরক মৃত্যুদণ্ড নিদিলে, কিন্তু মুণ্ডন কৰি মৃত্যুদণ্ডৰ তুল্য শাস্তি তেওঁ অহংকাৰ তেওঁ দণ্ডচ্ছেদ কৰিলে। ভকতৰ বাক্য পালন কৰা ভগৱন্ত কৃষ্ণ তাৰ দ্বাৰা সদায় দায়বদ্ধ, সেইকাৰণে ৰুক্মিণী আইৰ বাক্য ৰাখি তেওঁ ৰুক্মবীৰক প্ৰাণদান কৰিলে। আৰু একেবাৰে শেষত ভগৱন্ত প্ৰভুৱে ক'লে যে আনন্দময় সংস্কৃতিৰ বিহাৰত পৃষ্ঠপোষক, গতিকে তেওঁৰ পৰিমণ্ডলটোক আনন্দময় ভাৱনাৰে ৰুক্মিণীৰ আত্মজ্ঞান উপলব্ধিৰ জৰিয়তে আপোনাক আত্মজ্ঞান উপলব্ধিৰ কাৰণে আৰু দেখুৱাই থৈ গৈছে। আইমাসকল, সুধীমণ্ডলী, জনমণ্ডলী, এয়াই হৈছে অনুপম কৃষ্ণ সংস্কৃতি। যি কৃষ্ণ সংস্কৃতিত আপোনাৰ মোৰ কামনা বাসনা আৰু প্ৰাৰ্থনা এটাই হোৱা উচিত। আপোনাৰ মোৰ কামনা বাসনা প্ৰাৰ্থনা কি হোৱা উচিত বুলি যদি সুধো, ভাগৱত ধৰ্মই আমাক কৈছে, হে পৰমানন্দ প্ৰভু কৃপা সিন্ধু ভকতিয়া নন্দৰ মাধুৱে গোবিন্দু। আপোনাৰ মহাপুৰুষে কৈছে যিসকল ভাগ্যৱান সেইসকলেহে এই মহান ভাগৱত শুনিব পাৰিব। কৰা পান ফল কি উদ্ধাৰক আছে ভাগ্য দিনো ৰস বিভাগনৰ চতুৰ। ইয়ালৈ অহা চব মানুহবিলাকক ৰসত চতুৰ বুলি পেলাই ঘোষণা কৰিছে ভাগৱতে। ৰসত চতুৰ সাধুৰ সংগ অনুসৰি কৃষ্ণ কথা কৰ্ণে ধৰি সমস্ত আমাৰ সকলো আপদবিলাক সকলো কৰ্মবন্ধবিলাক আমি নাম পৰিৱেশন কৰা অলপ ভিডিঅ' দেখাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। ৰাইজে আমাক ইমান মৰম দিলে আৰু সকলোৱে আমাক নাম গাবৰ কাৰণে সহযোগ কৰিছে। আপোনালোক সকলোলৈকে বহুত বহুত ধন্যবাদ থাকিল। সঁচা এই অনুষ্ঠানটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু ভৱিষ্যতে আকৌ কেতিয়াবালৈ যাম বুলি আশা কৰিলোঁ। ইমান মৰম দিছে নহয়, এনেকুৱা মৰম আমি ক'তো পোৱা নাছিলোঁ আৰু ৰাইজে আমাক বহুত বহুত সহযোগ কৰিছে, নাম গাইছে আমাৰ লগত, বহুত ভাল লাগিছে। আমাৰ আজি নাম ইমানতে সামৰণি মাৰিলোঁ। এই ঘোষাটোৰ পিছতে আমাৰ দিহানামৰ অনুষ্ঠান আজি সামৰণি মাৰিছোঁ। ভকতৰ পদ্ম ফুল হৃদয় থাকিব ভুলি মোৰে প্ৰাণ ভকত হিয়াৰি আমি কেন করি ভকত মহিলাগি হৃদয় জলে ভকত মহিলাগি হৃদয় জলে হরি রাম রাম কৃষ্ণ
Guys, এতিয়া আমাৰ নাম গাই হৈ গ'ল আৰু এতিয়া বাজিছে 10:30 বাজিছে আৰু আমি এতিয়া মৰিগাঁৱলৈ যাবলৈ ওলাইছোঁ আৰু তেতিয়াহ'লে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ যদিহে ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই